মোৰ পুনৰ নতুন অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে ৱেলকাম জনালোঁ আৰু মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহু শুভেচ্ছা জনালোঁ আৰু আমি সকলো লগৰে এক লগ হৈ আমি এই গাঁৱত মানে আমি মেজি আৰু ভেলাঘৰ বনাম আৰু সেই ভেলাঘৰ কেনেকৈ বনাওঁ আপোনালোকক ভিডিঅ'টো আজি দেখাব বিচাৰিম আৰু আহকচোন আৰু ভিডিঅ'টো চাওঁ কেনেকৈনো আমি বনাওঁ লগৰবিলাক একে লগ হৈ বাঁহ আনি আছোঁ আমাৰ আৰ্কিটেক্ট ৰঞ্জু শইকীয়া এইফালে আমাৰ খেতেকা আমাৰ বিহু লাগিছে দেই এতিয়া আমি ভেলাঘৰ বনাইছোঁ এয়া আমাৰ ৰঞ্জু শইকীয়া অকলে কাম কৰি আছে ল'ৰাটো কাম কৰিব পাৰে কিন্তু দেই নেভাগৰে যিমান কষ্ট কৰিলেও মানে ভাগৰি নাযায় মানে এখেত মানে বহুত এক্সপিৰিয়েঞ্চ থকা ল'ৰা বুলি ক'ব পাৰি আৰু এয়া ৰঞ্জু শইকীয়াৰ টেলেণ্টবিলাক মই এদিন আপোনালোকক এক্সট্ৰাকৈ দেখাম বহুত টেলেণ্ট আছে তেখেতৰ কি ল'ব লাগে কি ল'ব লাগে আৰু গাঁওখনৰ ভিতৰত আটাইতকৈ ধুনীয়া ল'ৰা এজনে বুলি ক'ব পাৰি হাপা কাই এই নহয় কেনেকৈ শইকীয়া ভৱেশ কোৱাটো কওঁ শইকীয়া নলবৰীয়া মানুহ নেকি ছোৱালী এজনী চাই দিবচোন ছোৱালী নাই বেচা শুকাই কিনে এদাই হৈ গৈছে মুছাফিৰ হৈ আছে না ঘৰ না ঠিকানা কি ক'ব অসমীয়া টেষ্ট আছে ইয়াত নহয় কাটি দিছোঁ আমি কেইটা ডেকা ল'ৰা গাঁওখনৰ অসমীয়া আমি কেইটাই আৰু মেজিটো ষ্টাৰ্ট দিছোঁ এতিয়া এইটো মেজিটো এয়া ভেলাঘৰটো হৈ গ'ল
এয়া ভীষ্ম দেৱতাৰ মূৰ্তি বনাইছে গোলামন কাই ওৰফে ব্লেক কাই। আমি সকলোৱে ব্লেক কাই বুলি ক'লে চিনি পাওঁ। এয়া ভীষ্ম দেৱতাক বনাইছে। তো এয়া ভীষ্ম দেৱতা বনাই আছোঁ, খেৰে বনাই। এয়া ভীষ্ম দেৱতাৰ ওপৰত উঠোৱা হৈছে। এই থাকিব দেই। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। তো গাইজ ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'ত আপোনালোকক বুজোৱা আজি ভোগালী বিহু ভোজ খোৱা সকলোৱে লগতে আপোনাক কিমান ফূৰ্তি হয় সেইবিলাক দেখাম। আৰু আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'টো আপোনালোকে ভোগালী আমি সকলোৱে লগতে ভোজ খোৱা আপোনালোকে দেখিবলৈ পাব। আৰু আপোনালোকক সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহু শুভেচ্ছা জনালোঁ। আৰু নেক্সট ভিডিঅ'টোত আপোনালোকে সকলোৱে চাব ভিডিঅ'টো, তেতিয়া ভাল লাগিব নিশ্চয়। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট পুনৰ ভিডিঅ'টো আপোনালোকক সকলোকে লগ পাম আৰু